কি মোবাইল এটো রেডমি 4টা ক্যামেরা এমন তো দা সুর কালে না হাজার খামে চাওকচোন বাহ 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 তো হাই ফ্রেন্ডস ওয়েলকাম ব্যাক টু মাই চ্যানেল তো আপনারা নিশ্চয় নেক্সট ভিডিও লৈ আপোনালোকৰ মাজত তো আৰু মই পিছ পাগে মানে কিবা এটা বস্তু দেখালে আপোনালোকক চাব নেকি হে চাওক দুটা আমাৰ পোৱালি এই কিছে এটা আৰু এই এটা আছে সেই তাত তো অলপ খা ডিঙি হাক অলপ খা দি কেনে এইটো খাই থাকে দে তো এতিয়া যাওঁ লাহেকৈ ওলো মানে ড্ৰেছ পাতি কৰি ল'ম তো তাৰপিছত লগ পাই আছোঁ না কি কয় মই এটা হেলমেট আনিছিলোঁ এইটো একযোৰৰ ফেনো আছে আৰু ইয়াতে মাউণ্টটো মই লগাই লৈছোঁ ইয়াতে এনেকৈ এইটো এই আমাৰ গুৰি হয় দেখিন তো অনুভৱটো কৈ দি কেনে লকডাউন বুলি লকডাউনত কি কৰিম আৰু ঘৰতে আছোঁ গেম চেম খেলি আছোঁ পঢ়া পাতি কৰি আছোঁ আম চাম খাং আৰু বাছ সেয়ে লাইফ নাকি লকডাউনত কিন্তু পঢ়া পাতি যে কৰিছে সেইটো ধন্য এইখনে মোৰ আই ডি হয় তো বহুত পুৰণা আই ডি অ'কে গাইজ তো এতিয়া অলপ গেম খেলি লওঁ তো এটা গেম প্লে চাই লওক মোৰ না কি কয় मेरे को तो ऐसा धक धक हो रहा है ओके তো ইয়াক নিতুৰাক ল'লোঁ তো লৈ কেনে এতিয়া যাওঁ মই এটা কাম আছিল মোৰ তাৰ কাৰণে তো গাঁৱতে আছিল যাব লাগে তো এতিয়া যাওঁ মানে সৰু সুৰা কামটো আছিল সেই কামটো কৰি যাওঁ কামটো কৰি কেনে উঠি অ'কে তো মোৰ কামটো আছিল তো কামটো হৈ গ'ল তো এতিয়া যাই আছোঁ মানে সৰু দোকানলৈকে মানে কিবা বস্তু আনিবলৈ ৰংচাৰী যাব লগা হৈছে তো উপায় নাই তো এতিয়া যাই থাকোঁ তো এতিয়া তেল অলপ ভৰাই লওঁ গাড়ীখন তেল নোহোৱা হৈছে 3 দিনমান ধৰি মাৰ বহি ল'ল বঢ়িয়া তই চলাবি নেকি এনেই সুধিলোঁ তোক মই নালাগে দে বাবা তোহাৰ এই গুগল পে চুগল পে নালাগে দে আগলে দুই টাকাটো নালাগে তুমি ৰাখি থৈ তো গাইজ এই যিটো কামৰ কাৰণে আহিছিলোঁ সেইটো কাম হৈ গ'ল মানে কিবা বস্তু নিব লগা আছিল তো ল'লোঁ এতিয়া যাওঁ মানে এটা জেগাত তো মইতো কৈছোঁ আৰু দিনটোৰ ভিতৰত কি কি কৰোঁ কি কি নকৰোঁ তো সকলোখিনি আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম তো এতিয়া যাই আছোঁ এটা জেগাত তো চাই থাকক ওকে গেছ তো এইপিনে আছে এইটো ৰাস মন্দিৰ য'ত ৰাস হয় আৰু ইয়াতে চাইডৰ পিনে তাত মানে গোটেই দোকান বা চব পূৰা একদম ভৰ্তি হৈছে একদম মানে খালি ৰাস্তাটো চাই খালি মানে ৰাস্তা একদম অসমান মানে কি ধুনীয়া দোকান পাহাৰ আহিছে তো বঢ়িয়াকৈ তো আমাৰ এইফালে ৰাইট চাইড যে আমাৰ গাঁও পিনে আৰু এইপাকে মানে গৰুধাৰ গাঁও পিনে তো এতিয়া যাই থাকোঁ আৰু আপোনাক দেখুৱাই আছোঁ লাহে লাহে না কি কয় ওকে গাইজ তো ইয়াতে লেফ্ট চাইডে যোনটো স্কুল দেখিছে এইটো মোৰ পুৰণা স্কুল আছিল সৰুতে ইয়াতে পঢ়িছিলোঁ আৰু সৰুটো তাতে আমাৰ 10ৰ ক্লাছৰুম আছিল মাতে আৰু এইটো হ'ল ৰান্ধনী ঘৰ ইয়াত ভাত ৰান্ধিছিল খুৱাইছিল তাৰমানে তো বহুত মিছ কৰোঁ স্কুলখনক বহুত মানে 6ৰ পৰা 10লৈকে যিহেতু পঢ়িছোঁ ইয়াত মানে বহুত স্মৃতি আছে ইয়াত মানে সকলোৱে ইয়াত মানে পঢ়িছিল কিছুমানে তো আপোনালোকে কমেণ্ট কৰি জনাব স্কুলখনক মিছ কৰে নে নকৰে না কি কয় তো এতিয়া গুণদাৰ ঘৰলৈকে যাই আছোঁ আমাৰ নিতুদা আৰু মই আহিছোঁ পিছত বহি আছে আহিছিলোঁ মানে কিবা কাম আছিল তো গুণদাৰ লগত এতিয়া কিবা কাম আছিল তো পাৰ্চনেল কাম আৰু তো সেইটোৱে
তো যাই আছোঁ ৱাহ মজা কৰ নানিঙে এই এতিয়া স্পীড ব্ৰেকাৰ তো এতিয়া যাই আছোঁ মানে পিছফালে লিটুটা বহি আছোঁ চালোঁ কি কৰি আছে দেউতাৰ কাৰণে তো এতিয়া যাই আছোঁ তো দেখুৱাই আছোঁ আহি পালোঁ সেইটো গুণদা ঘৰ পিছফালে আমাৰ লিটুদা চুৰ কালি নাখা দেখামে চাওকচোন वाह 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 और बेटे मौज कर दी वाह बेटे वाह बेटे सब निकी ओह माय गॉड वाओ तो অনুভৱটো কেনেকুৱা কৰি আছোঁ আৰু গাঁৱতে বাহিৰতে যাব নোৱাৰে আৰু নাই দে ইয়াতে ইয়াক ৰখি আছোঁ ইয়াতে আহিব মানে ৰিজাৰ্ভত দেখি যাম চাগে এনেই অলপমান যদি ঘৰত থাকি কি কৰিম মইতো কৈছিলোঁৱে যে দিনতে কি কৰোঁ কি নকৰোঁ দেখা চেষ্টা কৰিম তো চাৰিশ ভিডিঅ' থকা লাগে না কি কয় মাছটো ওপৰত ল'ম অনুভৱ কৈ দিয়া অনুভৱ কি মোবাইল এইটো ৰেডমি 4টা কেমেৰা বহুত দুখৰ কথা কিয় এই মাস্ক নিপিন্ধা কিয় হা তোমাৰ কি কৰোণা নহয় নেকি নাই নাই ও সাদা কোৱা তুমি Wait a minute. Who are you? আৰু সেই খাই বিমল ভাজি আছিলে পান মছলা কেৰপি খাই মই ইয়াক হেলমেটটো ইয়াক দিছিলোঁ এতিয়া और बेटे कृपया करके हम लोग यहाँ पर आ चुके हैं মানে কি হ'ল এইখিনি ৰিজাৰ্ভ বুলি কয় তো নেক্সট ৰোডটো গম পাইছে আমি এই তাত সৌ পিনে এই তাত গাছ ৰুইছিলোঁ তো ইয়াতে ৰুইছিলোঁ এই পেড আৰু এই পেড তো মজা কি মই গৈছিলি তুলসী কেইটা চাই তুলসী ৰুই দিছিলোঁ তাতে মজা মজা দেখাবা মানে কাৰণে পাতমান ডাল পৰিছে নাই পানী বৰষুণ নাহিল না ভাল তো গাড়ীখন মানে কি মই ডিবি কেবটো সৰকৈ দিছিলোঁ মানে উলিয়াই দিছোঁ কাটি কেনে চাউণ্ডটো শুনকচোন আর ইন্ডিয়ান লোক জুগার ভাই এই পুলিচ যে ঘূৰি আছে একদম ঘূৰি যে আছোঁ ধৰবালৈ কি কৰিব এতিয়া পাপলাত কি করব লাগা করব দে হলি কিয় ঘুরিছ আমি হ্যাঁ ইচ্ছা আছে না অলপ পিতন খাব পিতং খাওয়া ইচ্ছা আছে ইনসে মিলিয়ে क्या बात करते हैं ये वो पुलिस सीधा বঢ়িয়া কি কৰা এই গোটাটো থাকলেও থাকে এই গোটাটো সিদিনা মই দি দিছোঁ তাৰমানে সেইখিনি পাল কিপেড গাছ চাওক ন সেইখিনি ৰেফেনক লগে সেইখিনি হয় অ' মানে গোটেই একডাল বঢ়িয়া মানে মাটিৰ লগত মিক্স হৈ যায় সেই জাগাখিনি কি রিপোর্টার রিপোর্টার কি করবি গৰুডা কি করবি এতিয়া হাক হা এতিয়া হাক চিঙো চিং হলদি বিহাইন্ড দ্য সিন এই ক্যামেরাম্যান এই মডেল আমার এই হাত সিং আছে মডেল এই ক্যামেরাম্যান জড়িত থাকক তো এতিয়া এটা বস্তু দেখা আছে আপোনালোকক তো লতা বুলি কয় এইটো হয় নাই লতা এইটো লতা এনেকৈ ল'ব লাগে এইটো মুঠি এনেকৈ এনেকৈ পাব এইটো লগ এনেকৈ আৰু এটা ঝাড়ू চাব এনেকৈ চাওক तो अभी यहाँ से हम लोग निकलते हैं আৰু দুখৰ নামৰ आ रहा खोल लेना तो अभी जा रहे हैं घर के तरफ মান সন্মান খাই
লাগে কি সৰুতে বাহনখন আপোনাৰ ঘৰত এতিয়া আমি যাওঁ বাই 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 অ'কে গাইজ তো আহি পালোঁ নিতুদাৰ ঘৰ তো সেইপিনে মোৰ ঘৰ এইটো সেইপিনে এইটো ঘৰ মোৰ তো এতিয়া ইয়াক ঘৰত যাবি না ক'ত যাবি হা দেখুৱাইছে ঘৰত যে কেনে কি কৰোঁ কি নকৰোঁ ইমানটো শেষটো কৰা নাই যোৱাৰ কাৰণে তো চাই থাকক আমৰ খানা চলি আছে হিৰিকেক তুমি কি খাই আছা আম কিয় ইচ্ছা হৈছে কিয় ওকে গাইজ ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব আৰু বেছি দীঘলীয়া নকৰিলোঁ জাষ্ট মানে এইটো ডে 1 হয় এইটো তো ডে 1 কৰিলোঁ ব্লগটো তো ডে 2 ডে 3 মইতো কৈছিলোঁ তো আহি থাকিব লাহে লাহে তো এয়া দুটা কিবা কবি নেকি লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব লাইক ছাবস্ক্ৰাইব কৰি দিব মৰম দিব মৰম তো ছাপোৰ্ট কৰি যাব সকলোৱে তো যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগত ছাবস্ক্ৰাইব কৰিব তো আকৌ আহিম নেক্সট ভিডিঅ'লৈ তেতিয়াহ'লে বাই 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 চিন এই কেমেৰামেন এই মডেল আমাৰ ঠিকা হাক ছিঙি আছে মডেল এই কেমেৰামেন এয়া